কবিতাৰ শিৰোনাম মোৰ নিথৰ দেহ আজি চিতাৰ ওপৰত। কবি আৰু আবৃত্তিকাৰ মানস প্ৰতিম মালিক। শুন, তহঁতে নেকান্দিবিও, তহঁতৰ চকুত চকু বানি দেখিলে মোৰ বৰ বেয়া লাগে। মই জীয়াই থাকিব নোৱাৰিলোঁ। মোৰো বহুত মন আছিল তহঁতৰ লগত হাঁহি ধেমালি কৰিব, জীৱনটো ভালদৰে উপভোগ কৰিব। কিন্তু চাচোন, মোৰ মিঠৰ দেহ আজি চিতাৰ ওপৰত কেনেকৈ পৰি আছে। ভগৱান, তুমি কিয় ইমান নিষ্ঠুৰ? মই জীৱনত কি ভুল কৰিছিলোঁ ভগৱান? তুমি কিয় মোক এই অকণমানি ল'ৰাকেইটাৰ মাজৰ পৰা ইমান সোনকালেই লৈ গ'লা? চোৱা ভগৱান, সিহঁতে চিতাৰ ওপৰত থকা মোৰ নিথৰ দেহটোলৈ চাই কেনেকৈ কান্দি আছে। অকণমান জুই দেখিলে কন্দা ল'ৰাকেইটাই কেনেকৈ মোৰ চিতাখনত জুই দিব। ইমান ইমান সৰু ল'ৰাকেইটাক কোনে ডাঙৰ কৰিব ভগৱান? কোনে ডাঙৰ কৰিব?